অসমত এসপ্তাহ ধৰি তাণ্ডৱ প্ৰলয়ংকাৰী বানৰ যমুনামুখৰ লগতে ডবকাৰ বিভিন্ন অঞ্চলত ৰাইজ আবদ্ধ বানত 4 দিন ধৰি যমুনামুখ আৰু ডবকাৰ বিভিন্ন গাঁৱত উদ্ধাৰ অভিযান চলাই 15 সহস্ৰাধিক লোকক উদ্ধাৰ কৰে। ইয়াৰ দৃশ্যাংশ দেখুৱাইছে উদ্ধাৰ অভিযান আজিও অব্যাহত আছে। ভাৰতীয় সেনাই 6খন যন্ত্ৰচালিত নাৱেৰে উদ্ধাৰ অভিযান চলোৱাৰ অন্তত শুকুৰবাৰে সন্ধিয়া তেজপুৰলৈ গুচি যায়। দুৰ্যোগৰ সময়ত যমুনামুখ আৰু ডবকাবাসীক যি সহায় কৰিলে তাৰ বাবে সকলো ৰাইজে কৃতজ্ঞতা স্বীকাৰ কৰে। স্থানীয় দল সংগঠনে তেওঁলোকক গামোচা পিন্ধাই সম্বৰ্ধনাও জনায়। এই যি ধৰণে বানৰ তাণ্ডৱৰ ফলত হোজাই জিলাৰ বিভিন্ন এলেকাৰ লগতে যমুনামুখ সমষ্টিৰ যমুনামুখ এলেকা বানে বিধ্বস্ত কৰি পেলাইছে লোকসকলক। আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে ভাৰতীয় সেনাৰ এটা দলে আহি এই লোকসকলক দিনে নিশাই বিগত 3 দিনৰ পৰা দিনে নিশাই লোকসকলক উদ্ধাৰ কৰি আছিলে। আৰু ইতিমধ্যে আজি এই উদ্ধাৰ প্ৰক্ৰিয়া সমাপ্ত কৰি এই লোক যিসকলে ভিতৰুৱা এলেকাত আশ্ৰয় শিবিৰত আছে এই লোকসকলক যিবোৰ খাদ্য সামগ্ৰী আছে খাদ্য সামগ্ৰী পৰ্যন্ত নি সেই এলেকাসমূহত দিছে। এই যি ধৰণে ভাৰতীয় সেনাবাহিনীয়ে এই লোকসকলক উদ্ধাৰ অভিযান চলালে এই লোকসকলক মৃত্যুমুখৰ পৰা দিনে নিশাই একাকাৰ কৰি অবিৰতভাৱে উদ্ধাৰ অভিযান কৰিলে তাৰ বাবে আমি তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আমচুৰ বিষয়ববীয়াসকলেও তেখেতসকলৰ লগত সহযোগ কৰিছিল আৰু যেতিয়াই খবৰ পাইছিলে এই সেনাবাহিনীৰ লোকসকলে সেই মুহূৰ্ততে সেই ঠাইত উপস্থিত হৈ পেলাই এই লোকসকলক উদ্ধাৰ কৰিছিলে। যাৰ পৰিপ্ৰেক্ষিতত আজি যিহেতু উদ্ধাৰ অভিযান সমাপ্ত হৈছে আৰু তেখেতসকল